আমাৰ দলৰ যিটো 1 নম্বৰ কোকৰাঝাৰ লোকসভাৰ যিটো চেন্ট্ৰেল ষ্টেট কমিটিৰ যিটো অফিচ, সেইটো আমি আজি ইনগ্ৰেশ্যন কৰিছোঁ। এই ইনগ্ৰেশ্যন সভাত আমাৰ আজি বহুত আসাম জাতীয় পৰিষদ দল আৰু আক্ৰাসু আৰু কংগ্ৰেছ এনেকুৱা 3টা দলৰ নেতা কৰ্মীসকলে আমাৰ দলত সোমাইছে। খুব ভাল লাগিছে। যেনক আমি আজি আমাৰ কেণ্ডিডেট কাম্পা বৰগোহাঞিক অহা 19 তাৰিখত যিটো নমিনেশ্যন দিব লাগে, সেইটো দিব বুলি আমি দলত আজি সিদ্ধান্ত লৈছে। সেইখিনি কথা, বেলেগ আৰু একো নাই। মুঠতে যোৱাকালিতো আমি দৰং ওদালগুৰি লোকসভাৰ যিটো কেণ্ডিডেট যিটো নমিনেশ্যন দিলে খুব ভাল হৈছে, গৰ্জিয়াছলি হৈছে। আৰু আমাৰ কোকৰাঝাৰ লোকসভাৰ যিটো নমিনেশ্যন 19 তাৰিখত হ'ব, সেইটো খুব ভাল হৈ যাব গৰ্জিয়াছলি। আৰু আমি আজি নতুনকৈ বৰপেটা লোকসভাৰ আমাৰ উমেশ উদ্দিন আহমেদক আমি কেণ্ডিডেট ডিক্লেয়াৰ দিছোঁ বৰপেটা লোকসভাৰ। আৰু গুৱাহাটী লোকসভাও আমি অতি সোনকালে ডিক্লেয়াৰ দিম। সেইটো ঠিক কৰিব পৰা নাই, 6জনে হৈছে কেণ্ডিডেট বিচাৰাটো। তো 5টা লোকসভাত আমি খেলিম বুলি কৈছিল, কিন্তু আমি একটাতো ঠিক কৰিব পৰা নাই। 4টা সমষ্টিটো আমি ঠিক কৰিব পাৰিছোঁ। শোণিতপুৰ, বৰপেটা, দৰং ওদালগুৰি আৰু কোকৰাঝাৰ। গুৱাহাটীটো বাকী আছে, সেইটো ঠিক হৈ যাব। আমি যোনটো সমষ্টিত খেলিলে জিকিব, এই সমষ্টিতহে আমি প্ৰাৰ্থী দিছোঁ। শোণিতপুৰো জিকিব, বৰপেটাও জিকিব, কোকৰাঝাৰো জিকিব, দৰং ওদালগুৰিও জিকিব। মুঠতে আমাৰ দলৰ পৰিস্থিতিটো খুব ভাল। 4টা সমষ্টিত গুৱাহাটীও বেয়া নহয়, কিন্তু কেণ্ডিডেট আমি ঠিক কৰিব পৰা নাই। গোটেই অসমতো গোটেই অসমৰ ৰিজাল্ট কোনে কিমান পায় নাপায় মই ইয়াৰ কোনো কেলকুলেশ্যন নাই, আৰু মই ক'বলৈ নাযাওঁ। মই যিহেতু আজিকালি 4 বছৰ হ'ল মই কোকৰাঝাৰতে আছে, গুৱাহাটী নোযোৱাটো 4 বছৰ হ'ল। এই গুৱাহাটীত যদি গ'লে হয়, মই গোটেই অসমৰ পিক্সাৰটো জানিলে হয়। মই কোকৰাঝাৰ, এইফালে শিলিগুৰি দিঠি। এইফালে বিজেপিও দাবী কৰি আছে 14টা পাম বুলি, কংগ্ৰেছো দাবী কৰি আছে 14টা পাম বুলি, দাবী কৰি আছে 4টা 5টা পাম বুলি। যিমানটো চবে ক'ব পাৰে, গ্ৰাছৰুট লেভেলত কাৰ লগত কিমান বেছি, সেইটো পিছত ৰিজাল্ট দিলেহে আমি গম পাম। চবেই দাবী কৰি লয়, কংগ্ৰেছো কৈ আছে আমি বেছি পাম, বিজেপিও কয় আমি বেছি পাম। আমাৰতো বেছি পোৱাৰ কোনো প্ৰশ্ন নাহে। আমি 5টা সমষ্টিত আমি খেলিম। 5টাৰ ভিতৰত আমি মিনিমাম হ'লেও 3টাটো আমি জিকিব। কংগ্ৰেছ আৰু বিজেপিৰ মাজত বেছি কিবা হ'ব, সেইটো মই নাজানো। ইহঁতৰ ভিতৰত কি হৈ আছে, কাৰ লগত কিমান ওজন আছে, সেইটো কংগ্ৰেছৰ লগত বেছি ওজন না বিজেপিৰ লগত বেছি ওজন আছে, সেইটো দৃশ্যহে জানিব। আমি অন্তত 4 বছৰ হ'ল গুৱাহাটী নোযোৱাটো চলিব। আমাৰ বিজেপি দলৰো চলি আছে, কংগ্ৰেছৰো চলি আছে, বিজেপিৰো চলি আছে। এইটোতো পলিটিক্সত সেইটো হয়, যোনে য'ত সুবিধা পায় তাতে যায়। কেন্দ্ৰত কাক সমৰ্থন দিয়ে নিজে ৰিজাল্ট ওলাওক, ইয়াৰ পিছতে আমি ৰিজাল্ট ওলোৱাৰ পিছত আমি কৈ দিওঁ। নিৰ্বাচনটো ইমান শান্তিপূৰ্ণভাৱে হ'ব, আগৰ নিচিনা নহয়। EVM-ৰ সম্পৰ্কে কোন চাইণ্টিষ্টে কি কয়, কোন পলিটিচিয়ানে কি কৈছে কোৱা নাই, মই একো নাজানো। মুঠতে EVM-ৰ কাম কৰিবই, ইয়াত আমাৰ ক'ব লগা একো নাই। EVM হিচাপে কাম কৰি আছে। কাৰ পক্ষত কি EVM মেচিন আনিছে অনা নাই, এইবিলাক আমি ক'বলৈ নাযাওঁ। মুঠতে আমি জিকিম। মুঠতে কাৰো লগত মিত্ৰতা নাই। কাৰণ দৰং ওদালগুৰিৰ ক্ষেত্ৰত EVM-ৰ নেতা কৰ্মীসকলে কৈ আছে যে আমাক ছাপৰ্ট দিম বুলি, আৰু দৰং সমষ্টিৰ MLA-টো যোৱাকালি আমাৰ লগত একেলগে আছে, আমাক সমৰ্থন দিছে। কোকৰাঝাৰত এনেকুৱা হোৱা নাই, এনেকুৱা আলোচনা হোৱা নাই। কৰিলেতো ভাল, কিন্তু অন কণ্ডিশ্যন নহয়। EVM-এ যে আমাক ছাপৰ্ট কৰিবলৈ আহিছে, সেইটো অন কণ্ডিশ্যন নহয়। বিনা কণ্ডিশ্যনত দেশতে বিজেপি বা কংগ্ৰেছক হাৰাব লাগে বুলি আমাক ছাপৰ্ট কৰিছে। সেইটোৱে, বেলেগ কাৰণ একো নাই। সেইটো কথা দেই।